নমস্কাৰ, মোৰ নাম শ্ৰীমতী বেবী মৰাণ। প্ৰথমে মই অসমবাসী তথা বিশ্ববাসীলৈ মোৰ ফালৰ পৰা বহুত আন্তৰিক স্বাগতম যাচিলোঁ। এতিয়া মই আলোচনা কৰিম মই আৱিষ্কাৰ কৰা বনৌষধি কেঞ্চাৰ মেডিচিনটো যেতিয়া ইউজ কৰি থাকিব তেতিয়া পেচেণ্টে কি সাৱধানতা অৱলম্বন কৰিব লাগে বা কি খাদ্য খাব নালাগে তাৰ ওপৰত চমুকে এতিয়া ক'বলৈ ওলাইছোঁ। এতিয়া প্ৰথম কথাটো হ'ল এই কেঞ্চাৰ বনৌষধিটোৰ লগত মছলা যদি সংযুক্ত হয় বা খোৱা হয়, ব্যৱহাৰ কৰা হয়, মেডিচিন আৰু মছলা যদি ইউজ কৰা হয়, যদি খাদ্য গ্ৰহণ কৰা হয় মছলাযুক্ত খাদ্য, তেতিয়া কি হয়, যিটো অংশত কেঞ্চাৰ বেমাৰটো হৈছে সেই অংশটো মানে ইনফেকশ্যন হৈ যায়। নিজেই মানে সেই বনৌষধিটো কেঞ্চাৰ বনৌষধিটো আৰু মছলাটো যোগ হৈ ইনফেকশ্যন হৈ যায়, মানে একদম মানে ব্লাষ্ট হৈ যায় বুলি ক'ব লাগিব। এইটো বিষ হয়, এটা বিষ উৎপন্ন হয়, চমুকে ক'বলৈ গ'লে বিষ উৎপন্ন হয়। তেতিয়া কি কৰে, যিটো জেগাত হৈছে সেইটো ফুলি যায় আৰু বাঢ়ি যোৱাত সহায় কৰে। সেইটো মানে নতুনকৈ এটা বেলেগ ধৰণৰ কিবা ৰূপ এটা লয়। সেইটো আপোনালোকে সাৱধানতা অৱলম্বন কৰিব, মই আপোনালোকক বুজাই দিছোঁ। সেইবাবে মোৰ ওচৰত অহা কেঞ্চাৰ পেচেণ্টক সদায় কিছুমান বস্তু মানে খাবলৈ দিয়া নহয়। মছলা একেবাৰে নিষেধ, একদম যেতিয়ালৈকে মানে মেডিচিনটো ইউজ কৰি থাকিব তেতিয়ালৈকে সম্পূৰ্ণ নিষেধ মানে আমি কৰিছোঁ। ইয়াৰ উপৰিও মাংস, কণী, গাখীৰ, বেঙেনা, ভেন্দি, টেঙা, কচু, মছলা, নিচাযুক্ত দ্ৰব্য, বৰা চাউল, কল, আম ইত্যাদি খাদ্য খাবলৈ আমি বাধা আৰোপ কৰোঁ। কিয় কৰোঁ মই আপোনালোকক বুজাই দিছোঁ। টেঙাটো মানে খালে কি হয়, সেই বনৌষধিটোৰ যিটো গুণ, যিটো মানে কেঞ্চাৰ চেলটো যিটো প্ৰতিৰোধ কৰিব পৰা ক্ষমতা থাকে গুণ এটা, সেই গুণটো এই টেঙাটো খোৱাৰ লগে লগে মানে নাইকিয়া কৰি দিয়ে। সেইকাৰণে আমি মাহেকত 4 দিন টেঙা খাবলৈ দিছোঁ, একেবাৰে নোখোৱাকৈ মই বন্ধ কৰা নাই। কিন্তু এই মছলাটো, মাংসটো মানে একেবাৰে নিষেধ আৰু গাখীৰটো নিষেধ কৰিছোঁ। আৰু কিছুমান খাদ্য আপোনালোকক কৈছোঁ সেইখিনিও খাব নালাগে, আৰু বেছি সেইখিনি মই বহলাই নকওঁ যিহেতু খাব নালাগে, মানে মাত্ৰ সেই বেমাৰটো চিকিৎসা চলি থকা অৱস্থাত খাব নালাগে। যেতিয়া সম্পূৰ্ণ আৰোগ্য হ'ব, ভাল পাব, তেতিয়া খাবলৈ আমি দিছোঁ। একেবাৰে গোটেই জীৱনৰ কাৰণে বন্ধ কৰা নাই। সেইটো আপোনালোকে ভুল নুবুজিব যে বাইদেৱে এনেকৈ কৈছে বোলে এইটো বন্ধ কৰিছে বোলে এতিয়া কিছুমানে ভয় খাই যায়, সেইটো একচুৱেলি নহয়। আৰু এটা কথা আপোনালোকক মই বুজাই দিছোঁ, মই এতিয়ালৈকে 2004, 2005 আজি 2022 চনৰ আজি 24 তাৰিখ 8 মাহ 2022 আজি তাৰিখলৈকে মানে 82 জন কেঞ্চাৰ পেচেণ্ট সম্পূৰ্ণভাৱে নিৰ্মূল কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইতিহাসত, বিশ্বত আমাৰ মেডিচিনটোৱে ইমান ভাল কাম কৰিছে, মই বহুত ভাল লাগিছে যে সম্পূৰ্ণ নিৰ্মূল হৈছে। 2004খিনি আজি 18-19 বছৰ ৰানিং হৈ আছে, তেওঁলোকৰ আজি পৰ্যন্তলৈকে মানে কেঞ্চাৰ বেমাৰৰ লক্ষণে দেখা দিয়া নাই। এইটো এটা শুভ লক্ষণ। গোটেই বিশ্বৰ বাবে আমাৰ ঔষধটো এটা ভগৱানৰ অৱদান বুলি ক'ব লাগিব। সেইটোৰ কাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে আপোনালোকে কম হৈ থাকোঁতেই মোৰ ওচৰত আহক আৰু আমি ঠিক কৰাই দিম। ধন্যবাদ। বেবী মৰাণ, চাই থাকক।